পাহাৰৰ ওপৰত যাইছো পাহাৰ What a view! What a view! Hello. জানালে ঠাকুর জুগুরা ধরাই ঠাকুর এই এই আমি ভালুকপুঙত আছো প্রায় 4টা বাজি পাৰ হ'ল কোনো নাই চাওক এই সুনীল ভাই এটা সন্ধিয়া 5টা বাজিল আৰু আমি ভালুকপুঙত পিকনিক খাই আছো এই ৰাস্তা পে আমি এতিয়া খোজকাঢ়ি যাই আছো আহাত ৰাতি হ'ল আমাৰ গাড়ী এখন আগে আগে যাই আছে হাই হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আজি এটা ধামাকা ব্লগ হ'ব আপোনালোকে চাই থাকক হেল্ল' হাই বন্ধুসকল কথাটো হ'ল আজি আমি পিকনিক খাবলৈকে গৈ আছো টিপি গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে ক'ত পালো আমি কৈ দি Forest Reserve. আমি বৰ্তমান নামেৰি ফৰেষ্ট ৰিজাৰ্ভ পাইছো বৰ্তমান নামেৰি ৰাষ্ট্ৰীয় উদ্যানত আহি পাইছো এতিয়া আমি টিপি যাই আছো টিপি পামেই আৰু বেছি দিন নাই এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে ধামাকা ব্লগ সুন্দৰ এক মনোমোহা দৃশ্য চাই থাকক ৰাহুল মেধিৰ ব্লগ আৰু এনজয় কৰক বৰ্তমান আমি যাই আছো টিপি পিকনিকলৈ চুনু গাড়ী লৈ চুইফ্ট ডিজাৰ বৰ্তমান আমি উপস্থিত হৈছো এখিঙা ঘৰে জাষ্ট এটা দেখা পালো দুল কিবা কবা ভিডিঅ'টো আজি গৰম হ'ল দেখি চুনু কিবা এটা কবা কি কম আৰু মানে গৈ পালে ভাল লাগিব ভিডিঅ'টো চাই থাকিব দিয়া ভিডিঅ'টো চাই থাকিব তো মানে আপোনালোকে অলপ হেৰি কৰিব আৰু উৎসাহ জগাব আৰু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব চাই থাকক ভিডিঅ'টো হে দোস্ত প্ৰাঞ্জিতে আমাক শ্বৰ্টকাট ৰাস্তাই দি বোলে টিপি লৈ যাব আহকচোন চাও কি হয় এতিয়া আমি পাহাৰৰ ওপৰত যাইছো পাহাৰ ও ৰাস্তা টাৰ্ণিং ও পাপা শিলংও পাত্তা না পায় একেলা গাড়ি চলাবি ইয়ার আমি এতিয়া বহুত দূৰ আহি এখন পাহাৰ পাইছো আৰু পাহাৰৰ মাজে মাজে ৰাস্তা আছে আৰু আমি উঠি গৈ আছো চাওচোন কি হয় ৰাস্তাটো চাওক না কি ধুনীয়া এতিয়া আসল কথাটো হ'ল ইয়াতে একো মোবাইলৰে নেটৱৰ্ক নাই গতিকে আমি একো গুগল মেপো চাব পৰা নাই ক'ত যাই আছো ক'ব পৰা নাই আহকচোন যাই থাকো আপোনালোকে ভাবি আছে পাহাৰৰ মাজৰ পৰা এই ৰাস্তাটো ক'ত পালো কিন্তু আসল কথাটো হ'ল কি আমি গুগল মেপ চাব পৰা নাছিলো সেইকাৰণে ৰাস্তাটো ভুল হৈ গ'ল তাৰ পৰা ইউ টাৰ্ণ লৈ এতিয়া ৰঙাপাৰা বালিপাৰা হৈ কিনে আমি টিপি গৈ আছো আহক What a view! What a view! What a natural view! কথাটো হ'ল আমাক টিপি যাবলৈকে পাছ লাগিব আৰু আমাৰ দেৰি হ'ল আহাত গতিকে আমি ভালুকপুঙতে পিকনিকটো খাম বুলি আহিছোঁ গতিকে চাই থাকক ভিডিঅ'টো
ঠাকুৰ জুগুৰা ধৰাই ঠাকুৰ আমি এতিয়া পিকনিক স্পটত আহি পালোঁ আৰু ইহঁতে ভাত আঞ্জা বনাব মই আপোনালোকক কেইটামান ভালুকপুঙৰ প্ৰাকৃতিক দৃশ্য দেখাই দিওঁ আহক সন্ধিয়া 5টা বাজিল আৰু আমি ভালুকপুঙত পিকনিক খাই আছো সব গ'ল আমি এইকেইটা আৰু ঠাকুৰ আই দিয়া বঢ়িয়া সুনীল ভাই যেতিয়া আমি ভালুকপুঙত আছো প্ৰায় 4টা বাজি পাৰ হ'ল কোনো নাই চাওক পুৰা ভালুকপুং চুনচান আমাৰ দেৰি হৈ গ'ল এতিয়া আমি ঘৰত যাম এই ঠাকুৰ লগত এই সুনীল ভাই কোনো নাই আৰু আমি আৰু লাষ্ট সো ফাইনেলি আমাৰ খোৱা বোৱা হ'ল আৰু আমি এতিয়া গৈ আছো ঘৰলৈকে এই ৰাস্তা বেয়া আমি এতিয়া খোজকাঢ়ি যাই আছো আহাত ৰাতি হ'ল আমাৰ গাড়ীখন আগে আগে যাই আছে আৰু আমি পিছে পিছে আইজা ঠাকুৰ আছা বঢ়িয়া আমি এতিয়া ৰাতি ৰাতি পাহাৰৰ ওপৰত খোজকাঢ়ি আছো উপায় নাই ৰাস্তা বেয়া চব গ'ল আমি আছো বন্ধুসকল বৰ্তমান আমি নামেৰি পাৰ হ'লো আৰু আমি এতিয়া বালিপাৰলৈ গৈছো বালিপাৰৰ পৰা তেজপুৰৰ পৰা ডাইৰেক্ট হয় তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব শুভৰাত্ৰি